মাই ইউটিউব চেনেল ৰুক্ম ডেকা। আজি মানে ভিডিঅ'টো চেলেঞ্জ হ'ব, মেগী চেলেঞ্জ ভিডিঅ'টো আজি মেগী চেলেঞ্জ ভিডিঅ' হ'ব। তো ধুনীয়াকৈ মেগী বনাই খাম আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ চেলেঞ্জ বহুতে দি থাকে চেলেঞ্জ মেগী খোৱা ভিডিঅ' মেগী চেলেঞ্জ। ভাবিলোঁ ময়ো এটা আজি মেগী চেলেঞ্জ ভিডিঅ' কৰি দিওঁ, এনেই আছোঁ বাবে ভিডিঅ' এটা আৰু বহুত দিন হ'ল মেগী খোৱা নাই, খাওঁ খাওঁ লাগি আছে। চ' খাওঁ এতিয়া ধুনীয়াকৈ আনিব যাওঁ। আৰু ফাইনেলি লৈ আহিলোঁ মেগী লৈ আহিলোঁ। এয়া ফাইনেলি দোকানৰ পৰা লৈ আহিলোঁ, ঘৰৰ ওচৰৰে দোকান। আৰু মোৰ পিকচাৰ কোৱালিটি কেনেকুৱা হৈছে জনাব। নতুনকৈ মোবাইলটো লৈছিলোঁ ৰিয়েলমি নাৰ্জো 30 পিকচাৰ কোৱালিটিৰ ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে জনাব। আৰু ইয়াত ধুনীয়াকৈ আৰু এয়া মেগী আৰু আন্দা। আৰু মই মানে মানুহটো অলপ খকুৱা দেই, পেট খকুৱা মানে মই অলপ। আৰু ইফালে এয়া তিয়ঁহ লৈছোঁ আৰু পিঁয়াজ লৈছোঁ ধুনীয়াকৈ এইখিনিটা। আৰু ইফালে ইয়াত ধুনীয়াকৈ কাটা হৈ গ'ল। আৰু ইফালে গেছত পানীখিনি গৰম কৰোঁ। আৰু গেছত পানী আৰু এতিয়া কেৰাহীটো দি দিলোঁ। তাৰপিছত পিঁয়াজখিনি দি দিওঁ। এতিয়া কণীটো দি দিওঁ। কণীখিনি দি দিলোঁ ধুনীয়াকৈ, ভাজা পিঁয়াজখিনিৰ লগত ধুনীয়াকৈ কণীখিনি দি দিলোঁ। আৰু এতিয়া অলপ মিলাই দিওঁ। আৰু ইয়াত এই আন্দা দুটা মানে কৰি থোৱা গৰম পানীখিনি আৰু ইয়াত দি দিম। গৰম পানীখিনি ধুনীয়াকৈ দি দিলোঁ ইয়াত, গৰম পানী কৰি থোৱাখিনি। অলপ মিলাই দিওঁ অলপ। আৰু তো মেগীটো ধুনীয়াকৈ পেকেটটো ছিঙি ইয়াত দি দিলোঁ। তাত মেগীখিনি দি দিলোঁ ইয়াত, পেকেটটো ছিঙি ধুনীয়াকৈ দি দিলোঁ। অলপ মিলাই লওঁ, অলপ মিলাই দি লওঁ। আৰু ইফালে আছে মছলা এটা আছে পেকেটতে থাকে মছলাটো, আৰু মছলাটো দি দিলোঁ ইয়াত, পেলাই দিলোঁ মছলাখিনি। তাৰপিছত আৰু দুটা থাকে আৰু এটা দি দিলোঁ। এতিয়া ধুনীয়াকৈ গোটাইখিনি অলপ মিলাই দি দিওঁ। অলপ নিমখ দি লওঁ, আন্দাজ কৰি অলপ নিজৰ মতে। আৰু ইফালে ইয়াত কাটি থোৱা তিয়ঁহখিনি, তিয়ঁহ অলপ লৈ লৈছোঁ আৰু ইয়াত এতিয়া দি দিওঁ তিয়ঁহখিনি। কেনেকুৱা হ'ব, টেষ্টি হ'বনে? পূৰা হৈ যাব, পূৰা ধুনীয়া। আৰু ফাইনেলি মেগী বনোৱা হৈ গ'ল। এয়া মেগী লৈ লৈছোঁ। আৰু মই প্ৰথমতে মানে চেলেঞ্জ কৰিম বুলি কৈছিলোঁ, যাৰ লগত চেলেঞ্জ কৰিম বুলি কৈছিলোঁ সি তাৰমানে চেলেঞ্জ নকৰে, মানে লাজ কৰে, ভিডিঅ' কৰিব লাজ কৰে, ভিডিঅ'ত উঠিব লাজ কৰে। গতিকে মই এতিয়া খাম অকলে ছিংগুল আৰু ফাইনেলি এতিয়া খাম। এতিয়া মানে চেলেঞ্জ কৰিম বুলি কৈছিলোঁ, এতিয়া মানে লাষ্টত একেলে খাব লগা হ'ল। তো চাই থাকিব, ধুনীয়াকৈ বনাইছে, মানে দেখা পাই পূৰা লোভ লাগি গৈছে।
খুব ধুনীয়া হৈছে, ধুনীয়াকৈ বনাইছোঁ, ভাল লাগছে খাই, বঢ়িয়া টেষ্টি, একদম বঢ়িয়া। নিমখ পিঁয়াজ পূৰা জোখত দিছোঁ, বঢ়িয়া লাগছে খাই, ভাল লাগছে। বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, মানে বহুত দিন খোৱা নাই মেগী, বহুত দিন খোৱা নাই, আজি বহুত দিনৰ মূৰত খাইছোঁ, ভাল লাগছে খাই। মেগী কিছুমানে গাখীৰত বনাই খায় আৰু কিছুমানে মানে কণী দি বনাই খায়। মই কণী দিছোঁ। পানী খাই দিওঁ অলপ। মানে পেট ভৰা নিচিনা হৈ গৈছে পুৰা, পানী অলপ খাই দিওঁ। পুৰা পেট ভৰা নিচিনা হৈছে। আৰু ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ সহায় কৰিব। আৰু পিছতে বেকগ্ৰাউণ্ডটো এইটো বাদ দিয়ক, বেকগ্ৰাউণ্ড। চ' এয়াই আছিল, উগাই আহি গৈছে পুৰা খাই। আজি ভিডিঅ'টো এয়াই আছিল। মানে মই ফুড ভিডিঅ' কৰি বিৰাট ভাল পাওঁ।